বেগ লৈ আহিছে এজনে, এই ল'ৰাটোক লৈ আহিছে এজনে চুচৰাই আনি টানি টানি গাড়ীত উঠাইছে। চেকাৰ কেইটাই আনি পেলাই গাড়ীত উঠাইছে। গাড়ীত উঠাই লোৱাৰ পিছত অলপ সময় গৈছে, পিছত ভাড়া খুজিছে। পিছত আমাৰ এই মানুহজনে ভাড়া দিলে 100 টকা ভাড়া দিছে। 100 টকা নোট এটা দিছে বোলে মিচিং চাৰিআলিৰ পৰা চৈবাৰীলৈকে 40 টকাকে 80 টকা দুজনৰ 20 টকা ঘূৰাই দিব কৈছে। 20 টকা ঘূৰাই দিয়া খোজাতে কোৱাতে মানে সেই মানুহ চেগাৰটোৱে কৈ আছে বোলে তোক কিয় 20 টকাকে লাগে ঘূৰাই, এতিয়া 50 টকাকে হৈ গ'ল ভাড়া। ই কৈছে পিছত যোৰা পৰহি দিনা গ'লো আমি 40 টকাকে আৰু আজি 50 টকা হৈ গ'ল। 2-3 দিনত 10 টকা বাঢ়ি গ'ল। সেইটো তই নাজানো কিমানকে বাঢ়িছে, সেই হৈছে তেনে কৈ আছে। পিছত আমাৰ মানুহটোৱে কৈছে সেয়া মই নাজানো, আজি 3-4 দিন হ'ল মই ইফালে গৈছোঁ পাৰ হৈ চৈবাৰীৰ পৰা বা গৈছোঁ মিচিং চাৰিআলি গৈছোঁ 40 টকাকে, আজি 40 টকাকে দিম, মোক 20 টকা ঘূৰাই দে। তেনেকুৱা কোৱাতে 30 টকা 60 টকা ৰাখি 40 টকা ঘূৰাই দিছে। তহঁতে বালিপাৰা নামি যাবি। যে আমিতো বালিপাৰা নামা নাই, আমি চৈবাৰীত যাম বুলিকেহে উঠিছোঁ গাড়ীত। বালিপাৰা নামাৰ কথা নাইকিয়া আমাৰ, সেইকাৰণে আমি নমা নাই। পিছত বালিপাৰা নমা নাই, অলপ গাড়ীটো ষ্টাৰ্ট দি দিলে আৰু অলপ গ'লে পিছত সেই মানুহটো আহি সুধিছে চেগাৰে তই যে নানামিলি বালিপাৰা, কিয় নানামিলি? পিছত আমাৰ এওঁ কৈছে কিয় নামিম, গাড়ীত উঠাওঁতে কি বুলি উঠাইছিলি, কৈছিলি নহয় চৈবাৰী এৰিলে। কৈছে বোলে চৈবাৰী নমাৰ কথা আছে, আমি চৈবাৰী নামিম, আমি বালিপাৰা নানামো। তাত কৈছে বোলে বালিপাৰাটো নানামিলি মালচিৰি গৈ বোলে চুচৰাই নমাই দিম। গাড়ী চেগাৰটোৱে কৈছে। পিছত আমাৰ এওঁ কৈছে বোলে কোনে চুচৰাই নমাই দিব, কেনেকৈ নমাই দিবি চাম নহয়, মানুহ কি গাড়ীৰ পৰা চুচৰাই নমাই দিব পাৰিবি? তেতিয়া এনেকুৱা কোৱাতে মানে সেই মানুহজন যিটো মানুহ পিটিলে ই কথা ধৰি ল'লে যে মানুহ গাড়ীত উঠাইছে আকৌ চুচৰাই নমাই দিবি কিয়? পোৱালি ছোৱালী চব আছেই, মিচিং চাৰিআলিৰ পৰা তহঁতৰ চুচৰাই উঠাব নালাগে, যাৰ যিটো গাড়ীত ইচ্ছা হয় সেইটো গাড়ীত উঠিব। সেই মানুহজন তেনেকুৱা কৈছে। কোৱাত চেগাৰে মানে ইয়াৰ কাজিয়াটো এৰি দিলে। ইয়াৰ পৰা এৰি দি চেগাৰ গুচি গ'ল সেইটো মানুহজনৰ লগত। গৈ পেলাই সেইটো মানুহজন জিচ কৈ আছে বাপেৰৰ গাড়ী হেন তেন কৈ আছে, ভাড়া দিছে, এইটো কৰিছে। সেই মানুহজনে আকৌ কৈছে যাৰ যি নিজৰ উচিত ভাড়া, যাৰ যি নিজে দিছে, যাৰ য'ত নামিব আছে তাতেই নামিব। এই যে পিটিলে যে মানুহটো, সি মানে মাত দিলে কাৰণে নেকি? সি যে মাত দিলে শুনক ৰ'ব মই পিছত তেনেকুৱা কৈ আছে। মানে মানুহটো যে মিয়া ভাষাত মিয়া মানুহে কিবা এটা ক'লে যে অসমীয়া মানুহে মিয়া মানুহৰ অলপ জ্বলিব যে তেনেকুৱা কোৱাৰ পিছত আমিতো আৰু মাত কৰা নাই, সেই মানুহটোৰ লগত চেগাৰ তিনিটাই লাগি আছে মানে পুৰা। পিছত মানুহটোৱে জিচ কোৱাতেই সেই ছোৱালী এটা আছিলে আগৰ চিটত, মানুহটো পাছৰ চিটত বহি আছে, ছোৱালীটো আগৰ চিটত। তাৰ পৰা আহি বোলে ছোৱালীয়ে কৈছে ঐ বুঢ়া মনে মনে থাকিবিনে নাই, গাড়ীত উঠিছে হাল্লা কৰিবলৈ, মনে মনে থাক, নহ'লে এতিয়াই চৰিয়া বোলে গাল ফুটিয়াই দিম। ছোৱালীজনীয়ে কৈছে যিটো মাৰিছে এইটো নহয়, বেলেগ আৰু এটা ছোৱালী আছে। এনেকুৱা কৈছে। পিছত ল'ৰা মতাটোও খং উঠি গ'ল, এনেই কাজিয়া কৰি আহি আছে, খংটো আছেই তাৰ। সি পিছত কৈছে তই ছোৱালী হৈ মোক চৰিয়াই গাল ফটাই দিবি আৰু তোক কি মই এনেই এৰি দিম, মই চেণ্ডেলে কোবাই বোলে তোক গাল ফটাই দিম। মতাটোৱে ক'লে, আগতে ছোৱালীটোৱে ক'লে চৰিয়াই গাল ফটাই দিব, পিছত মতাটোৱে ক'লে তাকে তই যদি মোক চৰিয়াই গাল ফটাই দিব পাৰ, মই কি তোক চেণ্ডেলে কোবাই গাল ফটাই দিম। তেনেকুৱা কোৱাতে ঐ ছোৱালী ইমান অসভ্য ছোৱালী কিয়, তই মনে মনে থাক, মইতো তোৰ লগত মাত কৰা নাই। মতাটো তেনেকুৱা কৈছে। আৰু 3-4টা চিটৰ আগত ছোৱালী এজনী বহি আছিলে, সি জাপ মাৰি উঠি গ'ল নহয়, সেই ছোৱালীক নকবি, ছোৱালীক কিয় কৈছ, গাড়ীত কিমান ছোৱালী আছে, ছোৱালীক কিয় কৈছ, তেনেকুৱা কৈ আছে। ছোৱালী নকৈ কি ক'ব সেইটো কওকচোন। যিটো মাৰিলে সেইটোৱে কৈ আছে ছোৱালী বুলি নকবি, এতিয়াই বোলে এন কৰি দিম, তেন কৰি দিম, বজাই দিম, এতিয়াই থানাত নি ভৰ্তি কৰি দিম, সোমাই দিম, তেনেকুৱা কৈ আছে ছোৱালীজনী। পিছত মতাটোৱে কৈছে বোলে মোৰ দুখ থাকিলে থানাত নি সোমাই থবি। তেনেকুৱা কোৱাত মানে সোণামুখ পাৰ হৈ যায়, সোণামুখত যে আছে কেম্প এটা আছে যে, তাত আনি সোমাই দিলে গাড়ী, ৰখাই দি পুলিচক মাতি লৈ আহিলে। আনি মতাটোক যে পুলিচে একো সোধাও নাই বোলে কি হৈছে গাড়ীত বা কি কথা, গাড়ীত আৰু মানুহ এটা দুটা নহয়, মানুহক সুধিব লাগে যে কি হৈছে, কিহৰ কাৰণে তেনেকুৱা হাল্লা হৈছে, সুধিব নালাগে, সেইটো সোধা নাই। আহি মতাটোক 2-3টা থাপৰ লগাই দিলে পুলিচে একো সোধা নাই, 2-3টা থাপৰ লগাই দিলে। পিছততো মতাটো কান্দি আছে, যদি দুখটো অকল মোৰো নহয়, সিহঁতো বকি আছে, ময়ো বকি আছোঁ, উল্টা পুল্টা হৈ আছে, বিচাৰ কৰিব আছে চবকেই কৰক। তেনেকুৱা কোৱা মতাটোক চুচৰাই নমাই আছে, মতাটো নানামা কাৰণে কাপোৰ চাপোৰ চব পালি পেলালে।
আৰু ছোৱালীজনীয়ে যি পিটিলে মূৰে চূৰে একেবাৰে থাপৰাই আছে বজাই দিম লাত মাৰি ভিডিঅ'টো কোন সময়ত কৰিছে তেতিয়াই যেতিয়া মানে মাৰপিট কৰিছে তেতিয়া ভিডিঅ' আকৌ বুকুত হাত দিছে গাত হাত দিছে এইবিলাক মিছা কথা এইটো কথা সঁচা নহয় ইমান গাল মানুহৰ লগত কোনোবা মতাৰ সাহস আছে না বুকুত হাত দিবলৈ ছোৱালী মানুহৰ দিবনো কিয় দিব ছোৱালীৰ লগতো কাজিয়া নাছিলে চেগাৰে আৰু আমাৰ ইয়াৰে আৰু সেই মানুহজনৰ কাজিয়া আছিলে ছোৱালীটো ইয়াত মাত কৰিব কাজিয়া হৈছে মোৰ চেগাৰৰ লগত মোক মানে চুচুৰা নমাই দিম বুলি কৈছে চেগাৰে তেতিয়া মানুহ সেই মানুহজনে ধৰি লৈছে কথা আৰু ছোৱালীকেইটা চুচুৰা নমাই দিবি কি কৰিছ তোক পইচা দিছে 100 টকা তই ঘূৰাই দিয়া 20 টকা তই ঘূৰাই নিদিয়াৰ কাৰণে তই চুচুৰা নমাই দিবি এই কথাটো মানুহ সেই মানুহজনে ধৰি লৈছে পিছত মানুহ লাই গ'ল চেগাৰ আৰু সেই মানুহজনে হাল্লা কৰি আছে আচ্ছা তাৰপিছত গাড়ীখনত তাক নমাই দিলে তাৰপিছত তোমালোকক আমাকে ঘূৰাই নাই হুলস্থুল কৰি আছ খুব হুলস্থুল না মিয়া চালা কেলা ঠিক তেনেকুৱা কৈ আছে চুপ থাক ইয়াক কৈ আছে আমাৰ ইয়াক কৈ আছে ইটো আৰু ছোৱালীৰ লগতো লাগিব যোৱা নাই কোনোৱে সেইটো মানুহ যোৱা নাই আমাৰ ইয়াতো যোৱা নাই ছোৱালী মাজৰ পৰা ধৰি লোৱা নাই কাজিয়াটো এতিয়া মূল কথাটো হ'ল এতিয়া যি কথাটো ছোৱালীটো উঠাই আছে আৰু লাইভ দি আছে যে ছোৱালী বোলে বুকুত হাত দিছে এই কথাটো কিমান মিছা কথা এতিয়া আমাৰো লাইভ দিব লাগিব ৰাইজসকল এইখিনি হৈছে মূল কথা এই মহিলাগৰাকী আছিলে এখেতৰ লগত কাজিয়াখন হৈছিল কাজিয়াখন মূল কাজিয়াও নহয় আচলতে এওঁৰ লগত আছিলে আচল তৰ্কটো এওঁলোকক মানে মিছন চাৰিআলিৰ পৰা লৈ আহিছিলে জোৰ জবৰদস্তি কৰি তাৰপিছত 40 টকা যিটো ভাড়া আমি আগৰ পৰা জানো এতিয়াও জানো যে মিছন চাৰিআলিৰ পৰা ছয়বাৰীলৈকে 40 টকা ভাড়া আমিও দিওঁ এওঁক কোনো ধৰণৰ নটিফিকেশ্যন চৰকাৰী নাই কোনো ধৰণৰ পৰিবহণ সন্থাৰ নটিফিকেশ্যন নোহোৱাকৈ জাননী নোহোৱাকৈ 50 টকা ভাড়া বিচাৰিছিল যাৰ কাৰণে এওঁ প্ৰতিবাদ কৰিছিল 50 টকা ভাড়া নিদিওঁ বুলি প্ৰতিবাদ কৰাৰ কাৰণে 3জন চেকাৰ 3জন গাড়ীৰ হেণ্ডিমেন বুলি এওঁক আক্ৰমণ কৰিছে এওঁক আক্ৰমণ কৰাৰ পিছত এই যিজন আগত আছিলে এই যিজন মানুহৰ লগত মাৰপিট হৈছে তেখেতৰ লগত তেখেতে যেতিয়া মানে প্ৰতিবাদ কৰিছে এখেতক কিয় এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে বুলি জাহাংগীৰ তাৰ পিছত আগত থকা ছোৱালী এজনীয়ে ঐ মিয়া কি বুলি কৈছিলে ঐ চালা মিয়া মনে মন থাক হুলস্থুল নকৰিবি ঐ বুঢ়া মনে মন থাক হুলস্থুল নকৰিবি বুলি কৈছিল তাৰপিছত হৈছিলে কি তাতকৈ আগত এওঁ যেতিয়া মানে মুখে মুখে তাৰ প্ৰতিবাদ কৰিলে তাৰপিছত এই ছোৱালীজনী যিজনীয়ে মাৰপিট কৰিছিল এই ছোৱালীজনীয়ে ক'লে যে তহঁতে কি ক'লে তাৰ আগত যিজনী ছোৱালী আছিলে যিজনী মাৰপিট কৰিছে মাৰপিট যোনে কৰিছে সেইজন 4টা সিট পাৰ হৈ আছিলে গতিকে তাৰপিছত আহি পেলাই তেওঁলোকে থানাত ক'ৰবাত চাগে ফোন কৰিছে পুলিচ আহিছে পুলিচে তেওঁলোকক ধৰিছে আৰু তেওঁলোকৰ পুলিচৰ সহযোগত তেওঁলোকে মাৰপিট কৰিছে পুলিচ যেতিয়া আহিছিল পুলিচে যেতিয়া মাৰপিট কৰিছে কোনো ধৰণৰ কিন্তু ফুটফুচ নপৰাকৈ পুলিচে মাৰপিট কৰিছে এইটো অত্যাচাৰ আৰু এইটো অন্যায় এই অন্যায় আমি প্ৰতিবাদ কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম আৰু এই অন্যায়ৰ তদন্ত আমাক লাগিব এই অন্যায়ৰ বিচাৰ আমাক লাগিব এতিয়া ছোৱালীজনীয়ে যিগৰাকী ছোৱালীয়ে মাৰপিট কৰিছে তেওঁ অভিযোগ কৰা মতে কোনো ধৰণৰ ছোৱালীৰ গাত কোনো ধৰণৰ মহিলাৰ গাত কোনো মানে হাত দিয়া বা কোনো ধৰণৰ অশ্লীল ব্যৱহাৰ কৰা নাই এওঁলোক সাক্ষী আছে গতিকে এনেধৰণৰ মিছা অভিযোগেৰে কিয় এনে ডাঙৰ এটা ঘটনা ঘটা হৈছে এইখিনি কিন্তু সন্দেহৰ আৱৰ্তত এইখিনি কিন্তু আমি বিচাৰিম তদন্ত হ'ব লাগিব উচিত তদন্ত হ'ব লাগিব আজি এজন মানুহক এনেকৈ কৰিব কালি আৰু এজন মানুহক তেনেকৈ কৰিব এনেকৈ আমাৰ কি নিৰাপত্তা থাকিব আমাৰ নিচিনা দাড়ি টুপি থকা মানুহৰ আত্মসন্মান থকা মানুহৰ সমাজৰ সন্মানী মানুহবিলাকৰ কি নিৰাপত্তা থাকিব প্ৰশাসনে ইয়াত কি ব্যৱস্থা ল'ব আমাক ইয়াৰ উত্তৰ লাগিব এওঁলোকৰ পৰা আপোনালোকে এওঁলোকে প্ৰত্যক্ষদৰ্শী এওঁলোকৰ লগতে প্ৰথম কাজিয়াখন হৈছিলে এওঁলোকে কোৱা কথাখিনি আপোনালোকে লওক যে মৌলনাবিলাক এজন মৌলনাক কোৱা নাই মৌলবী গোটেই মৌলনাক কৈছে গোটেই মৌলবী জাতিটোক কৈছে আৰু মিয়া কৈছে মিয়া বুলি আল্লাহক গালি দিছে তেওঁলোকে মিয়া বুলি কৈছে কোনোবা এটা জাতিক বেয়া পাইছে সেইটো বেলেগ কথা আৰু গোটেই মৌলবী আল্লাহ ৰচুল মিলাই পেলাই কৈ পেলাই মুছলিম মানুহ বুলি পেলাই আৰু মোৰ বহুদিনৰ এটা মানে আশা পূৰণ হ'ল কি আশা আছিল কি মানে দাড়ি টুপি থকা মানুহক মৰা তেওঁ আশা আছিল নেকি এজনী মাইকী মানুহে দাড়ি টুপি থকা এজন মানুহ আমি কোন হয় এজন আমি এইটো কথা নহয় দাড়ি টুপি থকা মানুহ মৌলবী মানুহ এজনক মৰা তেওঁৰ কি আশা আছিল নেকি এইটো এনেকুৱা আশা লৈ পেলাই আছে নেকি অসমত মানুহ এনেকৈ হ'লে আমি অসমত কি বাৰ্তা দিবলৈ গৈ আছোঁ গতিকে চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ
দাবী জনাইছোঁ যে ইয়াৰ উচিত তদন্ত কৰক আৰু উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰক। নহ'লে কিন্তু অসমখন এনেদৰে মানে এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব। পিছত অসমত মানে যিটো আমাৰ সাম্প্ৰদায়িক যিটো মানে সৌহাৰ্দ্য, এই সৌহাৰ্দ্যটো এটা সময়ত গৈ পেলাই বিনষ্ট হোৱাৰ ভয় আছে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই পৰিস্থিতি যাতে নাহক। আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ, চৰকাৰ প্ৰশাসন সকলোকে অনুৰোধ জনাইছোঁ যে এটা উচিত তদন্ত কৰক, তদন্ত কৰি এনেধৰণৰ মানে ঘটনাবিলাক যাতে আমাৰ অসমত আকৌ সংঘটিত নহয় তাৰ কাৰণে ব্যৱস্থা কৰক। তেখেতসকলৰ পৰা দুই এষাৰ এই কথাটো ছোৱালী যে ক'লে যে বুকুত হাত দিছে, এইটো কিমান বুকুত হাত দিয়া কথাটো এইটো মানে বুকুত হাত দিয়া বা অন্যান্য গাত হাত দিয়া কিবা অশ্লীল ব্যৱহাৰ কৰিছিল নেকি? নাই কৰা, নাই। লগতে আৰু এটা কথা কৈছে, ছোৱালীজনী গোটেই মানে যিমান অসমীয়া হওক আৰু আমাৰ মিয়া হওক যিকোনো সকলো মহিলাক মানে একগোট কৰিবৰ কাৰণে চেষ্টা চলাই আছে আৰু কৈ আছে যে আমি মহিলাৰ নিৰাপত্তা নাই এইবিলাক কৈ বস্তুনি ভাষা দি মানে কৈ আছে তাক বোলে বুঢ়া মানুহটো জাহাংগীৰ ভাই এইটো জামাতৰ সাথী ভাই, 5 ওয়াক্ত নমাজি, কেতিয়াও আমি তাক বেয়া কাম কৰিব দেখা নাই, 1 ওয়াক্ত নমাজ তাৰ কাজা নাই। আৰু সেই মানুহজনৰ কথা কৈছে তাৰ বোলে বুকুত হাত দিছে, এই কথাটো এতিয়া পুৰা চৰ্চা চলি আছে। কিমান এই বুকুত হাত দিয়াটো কিমান সত্য, এই কথাটো আপোনালোকে অকণমান কৈ দিয়ক। এইটো এনেই মিছা কথা এইটো। ছোৱালীৰ গাত যে মানুহজনে হাত দিয়াই নাই। কিন্তু ছোৱালীয়ে সব ছোৱালীৰ গাত হাত দিবলৈ কৈছে, কৈছে সব ছোৱালীৰ গাত বোলে হাত দিয়া, সব মানে মাইকী মানুহক এনেকৈ কৰে বুলি। এনেই কাজিয়া হ'লে কি মানে চব সঁচা কথা ক'ব? গাড়ীত মানে হাত দিয়ে নেকি? এই ছোৱালীটো বুঢ়াক মাৰিছে মাৰিছে, ছোৱালীজনীয়ে মাৰিছে বুঢ়াক। পুলিচে 2টা চৰ লগাই দিছে, পিছত ছোৱালীজনীয়ে মাৰিলে। আৰু এই ভিডিঅ'টো কোনে কৰিলে? নাজানো, এই ছোৱালীটোৱে কৰিছে। যি ছোৱালীটো মাৰিছে সেই ছোৱালীটো কৰি আছে। আৰু ভিডিঅ' কৰি মাৰি আছে, ভিডিঅ' কৰি আছে। কৰিছে। এইটো একদম প্ৰি প্লেন, এইটো একদম আমি আজি বিশ্বনাথ জিলা জমিয়তৰ আমাৰ সন্মানীয় হজৰত মৌলানা নুৰুল আমিন কাছিম চাহাব ডাঙৰীয়া তেখেতৰ নেতৃত্বত আজি আমি দক্ষিণ চতিয়া আঞ্চলিকৰ পৰা কটৰাটিৰ পৰা বিভিন্ন দূৰৰ পৰা আহিছোঁ, এই খবৰটো ল'লোঁ। আৰু ছোৱালীটো পূৰা লাইভ দি আছে। এইবিলাক একবাৰে ভুল ৰাইজ, আপোনালোকে শুনা পাইছে নিশ্চয়। আৰু প্ৰশাসন এই পুলিচক আমি অতি মানে এইটো বহুত দুৰ্ভাগ্যজনক কথা, যি মানে ৰক্ষকে ভক্ষক হৈ আছে। এই পুলিচে কেনেকৈ আহি জাহাংগীৰ ভাইক ফটককৈ আহি মাৰিলে, এইটো পূৰা প্লানিং কৰিছে। এইটো তলত কাৰ হাত, ওপৰত কাৰ হাত আছে আৰু কাৰ উচ্চতনিত এই কামটো হৈছে, এইটো আমি এইটো তদন্ত কৰিব লাগে। আৰু শাস্তি যিজনে দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে অনাগত দিনবোৰক এনে খালি দাড়ি দেখিলেই ইহঁতৰ জ্বলে, পাঞ্জাবী দেখিলেই জ্বলে আৰু টুপি দেখিলেই জ্বলে। ছোৱালীক এজনে কৈ আছে বোলে মূৰত ফফৰুৱাই বোলে টুপি চুপি চব পেলাই দিব, কিমান এনেকুৱা কৈ আছে। কিমান ডাঙৰ কথা, এইবাৰ দাড়ি টুপিৰ কথা কৈছে। সেয়েহে আমি আজি আপোনালোক সত্যটো পালে, এই ভিডিঅ'টো ইনশাল্লাহ আমি আকৌ হুজুৰক নুৰুল আমিন কাছিম ডাঙৰীয়াক ক'ম যে আপুনি অকণমান লাইভটো কৰি দিয়ক। এইটোতো ভিডিঅ' হৈছে, জাষ্ট এই ছোৱালীজনীয়ে কিয় লাইভ কৰিছে, আপুনি লাইভটো কৰি জাষ্ট এই জাহাংগীৰ ভাইক যে ফচাইছে আৰু মিছা কথা যে এটা কৈছে যে বুকুত হাত দিছে, মোক আগত ধৰিছে, এই বুঢ়া মানুহটো এইটো কৰিবই নোৱাৰে জামাতৰ সাথী ভাই। তে আপুনি এইটো লাইভ অকণমান দি দিয়ক, 2-4 মিনিটৰ ভিডিঅ' এটা লাইভ দিয়ক, এই কথাটো আপুনি কৈ দিয়ক।